নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোলৈকে জবছ নিউজ চেনেললৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ ওচৰলৈ আজি আহিছোঁ এটা সৰু ভিডিঅ' লৈ অসম পুলিচৰ পৰা। ইতিমধ্যে যিসকল প্ৰাৰ্থীয়ে অসম পুলিচ কনষ্টেবল, এবি, ইউবি, APRO এই সকলোবিলাকৰ বাবে ফিজিকেল টেষ্ট ক্লিয়াৰ কৰিছিলে, তেওঁলোকৰ বাবে এই খবৰটো। ইতিমধ্যে অসম পুলিচে ডিষ্ট্ৰিক্ট ৱাইজত যিসকল কেণ্ডিডেটে কোৱালিফাই হৈছে ফিজিকেল টেষ্টত, তেওঁলোকৰ কাট অফ মাৰ্কবিলাক এনাউন্স কৰিছে, জাননী প্ৰকাশ কৰিছে আৰু আপোনালোকে গৈ চাব পাৰে। মই লিংকটো দি থৈ দিছোঁ। কোনটো ডিষ্ট্ৰিক্টত কিমান কাট অফ মাৰ্ক দিছে, কোনটো কেটেগৰীৰ বাবে, এই সকলোবিলাক তাতে দিয়া আছে। অৱশ্যে বহুত কেণ্ডিডেটে ইতিমধ্যে ফিজিকেল টেষ্টত ভাল হৈও কাট অফ মাৰ্কৰ বাবে এতিয়া এপ্লাই কৰিব নোৱাৰিব। এতিয়া এইটো হৈছে অকল যিসকল ফিজিকেল টেষ্টত পাছ কৰিছে আৰু যিসকলে কাট অফ মাৰ্কটো চুইছে তেওঁলোকৰ বাবে এই ভিডিঅ'টো। ইয়াতে অসম পুলিচে এটা জাননী প্ৰকাশ কৰিছে, যিসকল প্ৰাৰ্থীয়ে ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট আৰু ফিজিকেল এফিচিয়েঞ্চি টেষ্টত কোৱালিফাই হৈছে তেওঁলোকে ৰিটেন টেষ্টৰ বাবে আকৌ এবাৰকৈ এপ্লাই কৰিব লাগিব। টোটেল পোষ্ট আছিলে এবি, ইউবিৰ বাবে 6,662টা পোষ্ট, APRৰ কনষ্টেবলৰ বাবে আছিলে 813টা পোষ্ট। এই সকলো পোষ্টবিলাকৰ বাবে আকৌ এপ্লাই কৰিব লাগিব ৰিটেন টেষ্টৰ বাবে। এইটো এপ্লাই কৰিলেহে আপোনালোকে ৰিটেন টেষ্টটো দিব পাৰিব আৰু আপোনালোকৰ এডমিট কাৰ্ডখন আহিব। গতিকে যিসকলে ফিজিকেল টেষ্টত ভাল হৈছে তেওঁলোকে এপ্লাই কৰিব লাগিব আৰু অসম পুলিচৰ যিটো ৱেবছাইট আছে www.slprbassam.in এই ৱেবছাইটত গৈ এপ্লাই কৰিব লাগিব। আৰম্ভণিৰ ডেটটো হৈছে অনলাইন এপ্লাই কৰাৰ 21/1/2022 আৰু এপ্লিকেশ্যন ৰিচিভ কৰাৰ লাষ্ট ডেটটো হৈছে 30/1/2022। 2022 চনৰ জানুৱাৰী মাহৰ 30 তাৰিখে লাষ্ট ডেটটো দিয়া হৈছে। গতিকে যিসকল প্ৰাৰ্থীয়ে এপ্লাই কৰা নাই এতিয়ালৈকে এপ্লাই কৰিব পাৰে। ৱেবছাইটটো মই দি দিছোঁ আৰু আপোনালোকে নিশ্চয়কৈ জানেই। আৰু এপ্লাই কৰাৰ আগতে আপোনালোকৰ যিটো এপ্লিকেশ্যন নাম্বাৰ, যেতিয়া আপোনালোকে প্ৰথমতে এপ্লাই কৰিছিলে সেই এপ্লিকেশ্যন নাম্বাৰ, নাম আৰু ডেট অফ বাৰ্থ এই তিনিটা বস্তু দি আপোনালোকে লগ ইন কৰি এপ্লাই কৰিব লাগিব। যদি আপোনালোকে কেনেকৈ এপ্লাই কৰিব লাগে, কি কৰিব লাগে, যদি সবিশেষ জানিবলৈ বিচাৰিছে আপোনালোকে কমেণ্ট কৰি জনাব, মই তাৰ ওপৰত ভিডিঅ' বনাম। আৰু তেওঁলোকে আৰু এটা নম্বৰ দিছে, ফোন নম্বৰ। সেই ফোন নম্বৰটোত ফোন কৰিলে আপোনালোকে যিকোনো ধৰণৰ সহায় পাব। ফোন নম্বৰটো হৈছে 8929207668। ৰাতিপুৱা 10টা বজাৰ পৰা সন্ধিয়া 5টা বজালৈকে এই সময়ৰ ভিতৰত আপোনালোকে ফোন কৰিব পাৰে যদি কিবা ধৰণৰ সহায় লাগে। আৰু নিশ্চয়কৈ আপোনালোকে চাগে ভালকৈ প্ৰিপেৰেশ্যন কৰি আছে ৰিটেন টেষ্টৰ বাবে। আপোনালোকে ভালকৈ প্ৰিপেৰেশ্যন কৰক। অতি সহজ কুৱেশ্যন আহিব। যদি তাৰ ওপৰতো মই ভিডিঅ' বনাম যদি আপোনালোকে বিচাৰে। আজিলৈ ইমানতে, ধন্যবাদ।